স্পষ্টকে কৈছো আপুনি জুবিন গাৰ্গক লৈ নেখেলিব যদি আপোনাৰ এক্টিয়াৰ নাই এক্টিয়াৰ থকা সংস্থাক দিয়ক যদি তেনেকুৱা সংস্থাই 2 নম্বৰে কৰে তেতিয়ালে হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টৰ নিৰীক্ষণত কামটো কৰিবলৈ দিয়ক আপুনি লগে লগে গৈ প্ৰধানমন্ত্ৰীক লগ ধৰক আৰু হোম মিনিষ্টাৰক লগ ধৰক যাতে সিংগাপুৰত গৈ তদন্ত কৰিব পাৰে আমাৰ সংস্থাবিলাকে আমি লগ ধৰক আপুনি অকল ভোটৰ কাৰণে প্ৰধানমন্ত্ৰী আৰু হেৰিয়া অমিত শাহক ইয়ালে আনি থাকিলে হ'ব নেকি গৈ লগ ধৰক আপোনাক বহুত ভাল পাই বুলি শুনিছো অমিত শাহ লগ ধৰক লগ ধৰি আপুনি পাৰমিশন উলিয়াওক নহব ৰে এটো নহব কিন্তু এটা কথা কৈ দিলো কিন্তু ও আপুনি ক্লিয়াৰলি কৈ দিছে অসমৰ মানুহে ধৰা নাই আপুনি মাৰপিট কৰি বন্ধ কৰিছে অসমৰ মানুহে ধৰা নাই আপোনাক মাৰপিট কৰি আপুনি বন্ধ কৰিছে হয়নে নহয় জুবিন গাৰ্গৰ মৃত্যু কেলে বেয়া পায় আপুনি জুবিন গাৰ্গে আপোনাক কেলে সোশিয়ালিষ্ট বুলি কৈ দিলে লেফটিষ্ট বুলি কৈ দিলে আপোনাৰ আদৰ্শৰ লগত নিমিলা বুলি কৈ দিলে আপোনাক বহুত গালি দিলে কা আন্দোলনৰ সময়ত আপুনি তেওঁক গালি দিলে আপোনাক সাম্প্ৰদায়িক বুলি মানে জাত পাত ধৰ্মৰ ৰাজনীতি কৰা বুলি কৈ দিলে জুবিন গাৰ্গে সেইকাৰণে এতিয়া আপুনি প্ৰতিশোধ ল'ব খুজিছে নেকি জুবিন গাৰ্গৰ এটো নহব আপোনাকটো গালি পাৰিবলগীয়া মানুহে আপুনিটো সাম্প্ৰদায়িক ৰাজনীতি কৰে গতিকে গালি পাৰিবই চিয়ৰ কোনো কথা নাই এটোটো কৰিবই আৰু মুখ্যমন্ত্ৰীকটো গালি পৰাৰ নিয়মে সবে গালি পাৰিব পাৰে সব গণতান্ত্ৰিক আপুনি হিটলাৰ কাৰণে বেলেগৰ কথা শুনিবলৈ মন নকৰে আপুনি হিটলাৰ কাৰণে কোনোবাই গালি পাৰিলে তাক প্ৰতিশোধ ল'ব খোজে সেইকাৰণে মই আকৌ এবাৰ দাবী উত্থাপন কৰিছো আকৌ যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বা সুপ্ৰিম কোৰ্টৰ তত্ত্বাৱধানত নিৰীক্ষণত আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যু বা হত্যাৰ তদন্ত কৰা হোক আৰু প্লেস অফ অকাৰেন্সত যাব পৰা সংস্থা যেনেকে সিবিআই আৰু লগত ইন্টাৰপলৰ সহায় লগত সিংগাপুৰৰ সহায় সকলোৰে সহায় লৈ আমাৰ তদন্ত পানী নহৰকা ধৰণে কৰি আমাক প্ৰকৃত দুখীসকলক উলিয়াই তেওঁলোকক ফাঁসি দিয়াৰ ব্যৱস্থা কৰিব লাগে আপুনি দুদিনমান ইলেকশ্যনলৈকে কিবা কিবি 290 কেছ দি ৰাখাই থলে অকল নহব তাৰপিছত তেওঁলোকক উলিয়াই দি আপোনালোকৰ বিজেপিৰ পৰা ইলেকশ্যন খেলালে নহব এটো নহব একদম স্পষ্টকে কলো আৰু এটো যদি নুহুনে মই আসলতে এই 5 বছৰ আন্দোলন নকৰিবলৈ সিদ্ধান্ত লৈছো এতিয়া তোৰ মাথাটো গৰম হৈ গৈ আছে আপোনাৰ কাণ্ড কাৰখানা দেখি জুবিন গাৰ্গৰ প্ৰতি আপোনাৰ অন্যায় আপোনাৰ পক্ষপাতিত্ব আপোনাৰ 2 নম্বৰী দেখি খং উঠি গৈ আছে গতিকে কি হয় না জানো 5 বছৰ কটাব পাৰোনে নোৱাৰে এমএলএ হিচাপে হেতুৱে গম পোৱা নাই এতিয়া কিন্তু আকৌ এবাৰ কলো দেই সিবিআই আকৌ বিচাৰিছো সিবিআই এনকোয়াৰি কিন্তু হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টৰ নিৰীক্ষণত এনকোয়াৰি ইন্টাৰপলৰ সহায় তাৰ পাছত আকৌ সিংগাপুৰ চৰকাৰৰ সহায় তাৰ কাৰণে আপুনি প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক লগ ধৰক আৰু এই যিকিটা ডিপাৰ্টমেন্ট এক্সটাৰ্নেল এফেয়াৰ্স আপুনি টকা দিছিলে অসম চৰকাৰ গতিকে আটাইবিলাকে এই তদন্ত পানী নহৰকাৰ ধৰণে কৰি আমাৰ মৰমৰ শিল্পী অসমীয়া কালচাৰেল জগতৰ এজন দৈন সেই কাণ্ডাৰী এজনক মৃত্যুৰ ঘটনাটো আপুনি পানী নহৰকাকে তদন্ত কৰি আমাক ন্যায় দিব লাগিব ধন্যবাদ জয় অসম অসমবাসী ৰাইজ ধন্যবাদ জয় অসম কিন্তু অসমবাসী ৰাইজ আপোনালোকেও হিমন্ত বিশ্বৰ কথা তেনেকে চলাহি কথাত ভুল যোৱাটো ভুল হৈছে দেই বহুত মানুহ মই কমেন্টত চাই আছো যে বহুতে হিমন্ত বিশ্ব শৰ্মাকো সাপোৰ্ট দি আছে বহুত ভুল কৰিছে আপোনালোকে জুবিন গাৰ্গক ভাল পাওঁ বুলিও কয় আকৌ হিমন্তক আকৌ 2 নম্বৰীকো আপুনি সাপোৰ্ট দি দিয়ে এইটো কি কথা আৰু আপোনালোকে যদি আন্দোলন নকৰে নধৰে চৰকাৰক হেঁচা নিদিয়ে হিমন্ত বিশ্ব শৰ্মাৰ পৰা কেতিয়াও ভাল ৰিজাল্ট নাপায় মই আপোনাক কৈ দিলো দেই কেতিয়াও ভাল ৰিজাল্ট নাপায় মানুহ গণ্ডগোলীয়া আপোনালোকক সকলোকে অনুৰোধ কৰিছো আহক আমি সকলোৱে মিলি আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গ আমাৰ যুগৰ এজন মুখপাত্ৰ বুলি কলো আৰু মই গণকণ্ঠ তো জুবিন গাৰ্গক ন্যায় দিয়া হওক জাস্টিস ফৰ জুবিন গাৰ্গ জাস্টিস ফৰ জুবিন